নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যন যোগীত হাইলাকান্দি ৰিক্ৰুটমেণ্ট 2018 পোষ্টসমূহ পিয়ন চকীদাৰ ডে নাইট। আহকচোন সবিশেষ জানি লওঁ এই ভিডিঅ'টোত। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ আহিছে সেইসকলে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিয়ে, কিয়নো মই বনোৱা সমূহ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনাৰ মোবাইলত সঘনাই পায়। আহকচোন দেৰি নকৰি আজি ভিডিঅ'টো চাই লওঁ। ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যন যোগীত হাইলাকান্দি লাষ্ট ডেট উল্লেখ কৰিছে 10/12/2018। ইয়াত নিশ্চয় দেখা পাইছে। পোষ্টসমূহ পিয়ন পোষ্ট খুবেই কম, 5টা পোষ্ট আছে আৰু পিয়নৰ কাৰণে আছে 3টা পোষ্ট, ইউৰৰ কাৰণে আছে 2টা, STPৰ কাৰণে আছে 1টা আৰু নাইট চকীদাৰ ডে নাইট সেইসকলৰ কাৰণে পোষ্ট আছে 2টা, ইউৰৰ কাৰণে আছে 1টা, OBCৰ কাৰণে আছে 1টা। ইয়াত নিশ্চয় বুজি পাইছে, 5টা পোষ্ট আৰু দৰমহাটো উল্লেখ কৰিছে 12,000ৰ পৰা 60,500 টকালৈ, লগতে 3,900 টকা গ্ৰেড পে থাকিব আৰু কোৱালিফিকেশ্যনটো উল্লেখ কৰিছে। ইয়াত নিশ্চয় দেখিছে দৰমহাটো, কোৱালিফিকেশ্যনটো উল্লেখ কৰিছে 8 পাছ নতুবা মেট্ৰিক পাছ, এই দুটা যিকোনো এটা 8 পাছ কৰা হ'লে হৈ গ'ল, মেট্ৰিক পাছ কৰা হ'লে হৈ গ'ল। ইয়াত নিশ্চয় দেখা পাইছে। তাৰপিছত বয়সৰ সীমা জেনেৰেলসকল মানে ইউআৰ সকলৰখিনি লাগিব 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব, OBCৰখিনি 18 বছৰৰ পৰা 47 বছৰত আৰু STPৰ কাৰণে হ'ব লাগিব 18 বছৰৰ পৰা 49 বছৰৰ ভিতৰত। হাউ টু এপ্লাই এনেকৈ কৰিব। ইয়াত যিটো গভমেণ্ট ৱেবছাইট আছে মই অলপ পিছত দি আছোঁ, এই গভমেণ্ট ৱেবছাইটত যায় আপুনি সম্পূৰ্ণৰূপে পঢ়ি মেলি এপ্লাই কৰিব পাৰিব। আৰু লাষ্ট ডেট আৰম্ভ হ'ব, এপ্লাই কৰা ডেট ষ্টাৰ্ট হ'ব 26/11/2018 ৰাতিপুৱা 10টাৰ পৰা, মানে 26 নৱেম্বৰ 2018 আৰম্ভ আৰু 10/12/2018 5টা বজাত শেষ হ'ব, মানে 2018 ডিচেম্বৰৰ 10 তাৰিখে লাষ্ট ডেট। নিশ্চয় বুজি পাইছে। ইয়াত এডভাৰটাইজ লিংকখন যিটো অফিচিয়েল লিংক দিছে, ইয়াত মই এইটো ক্লিক কৰি দেখাই দিছোঁ। ডাউনলোড হৈ আছে বৰ্তমান। ডাউনলোড হোৱাৰ পিছত আহি গ'ল এনেকৈ। ডাউনলোড হোৱাৰ পিছত এনেকৈ আহিব, এখন ডাইৰেক্ট অফিচিয়েল নটিচ হয়। ইয়াত নিশ্চয় দেখা পাইছে। দৰমহা সকলোবিলাক ইয়াতে চাব পাৰিব, চাই লৈ আপুনি এপ্লাই কৰিব পাৰিব। আৰু যিটো ইয়াৰ গভমেণ্ট ৱেবছাইট, ইয়াৰ গভমেণ্ট ৱেবছাইটত যায় আপুনি সম্পূৰ্ণৰূপে এই নটিফিকেশ্যনখন ডাউনলোড কৰি চাব পাৰে। www.hailakandi যোগীত ইয়াত নিশ্চয় দেখা পাইছে গভমেণ্ট ৱেবছাইটটো। ইয়াত যায় আপুনি গুগলত টাইপ কৰি আপুনি সম্পূৰ্ণ ডিটেইলছ চাব আৰু চাই মেলি এপ্লাই কৰিব পাৰিব। আৰু কিবা ফুলবান্তি হ'লে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। আজিলৈ ইমানে, প্লিজ বেয়া কমেণ্ট যাতে কোনো নিদিয়ে। জয় আই অসম, বাই।